বৰ্তমান এটা সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সম্পৰ্কটোত থকা দুয়োজনৰে সমানে গুৰুত্ব থাকে। কোনো সম্পৰ্ক মাথো এজনে চলাই নি থাকিব নোৱাৰে। এনে এটা দিন আহিব সম্পৰ্কটো চলাই নিয়াজনো ভাগৰি পৰিব। এটা সম্পৰ্ক স্থায়ী কৰিবলৈ দুয়োজনে কিছুমান কথা মানি চলিবই লাগিব। এই কথাবোৰ মানি চলিলেহে সম্পৰ্ক এটা দীৰ্ঘস্থায়ী হ'ব। সেইবোৰৰ ভিতৰত সম্পৰ্ক এটা সুস্থভাৱে বৰ্তি ৰাখিবলৈ বিশ্বাসৰ ভূমিকা অপৰিসীম। বিশ্বাস অবিহনে কোনো সম্পৰ্ক বেছিদিন টিকি নাথাকে। সম্পৰ্কটোত থকা দুয়োজনে এজনে আনজনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস তথা ভৰসা ৰাখিব পাৰিব লাগিব। দ্বিতীয়তে, গুৰুত্ব হৈছে এটা সম্পৰ্কৰ মূল ইন্ধন। যি সম্পৰ্কত এজনে আনজনৰ ওপৰত গুৰুত্ব নিদিয়ে, সংগীজনৰ কথাৰ গুৰুত্ব নিদিয়ে, সেই সম্পৰ্ক স্থায়ী কেতিয়াও নহয়। সেইবাবে সম্পৰ্ক এটা ঠিকমতে চলাই নিবলৈ এজনে আনজনক গুৰুত্ব দিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ। তৃতীয়তে, সম্পৰ্ক এটা ঠিকমতে চলি থাকিবলৈ সংগী দুজনৰ স্বভাৱ চৰিত্ৰ ঠিক হোৱাটো অতি প্ৰয়োজন। যদি সম্পৰ্কটোত এজনে আনজনক সন্মান শ্ৰদ্ধা নকৰে, তেনেহ'লে সেই সম্পৰ্ক কেতিয়াও স্থায়ী নহয়। সম্পৰ্ক এটাত যদি স্বাৰ্থ সোমাই থাকে, তেনেহ'লে সেই সম্পৰ্কও কেতিয়াও স্থায়ী নহয়। কোনো এটা সম্পৰ্কক কোনো এজনে যদি আনজনক নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰে, তেনেহ'লে সেই সম্পৰ্ক কেতিয়াও প্ৰকৃত সম্পৰ্ক নহয়। এটা সম্পৰ্ক ঠিকমতে চলাই নিবলৈ এজনে আনজনক সদায় সঁচা কথা কোৱা প্ৰয়োজন। এটা কথা মনত ৰাখিব, মিছা কথা কোৱাৰ অভ্যাসে সম্পৰ্ক এটা স্থায়ী হোৱাত বাধা দিয়ে। এইকেইটা কথা মানি চলিব, সদায় ভালে থাকিব পাৰিব। আজিকালি বেছিভাগ মানুহে মুখা পিন্ধি ঘূৰি ফুৰে। কাৰোৰে প্ৰকৃত ৰূপ সহজতে কোনেও জানিব নোৱাৰে। সেইবাবে অকণমান দুখৰ কথাত বা দুটোপাল চকু পানীত কেতিয়াও ভুলকৈ আপুনি আপোনাৰ সকলো দি নিদিব। নতুবা সেইজনে নিজৰ স্বাৰ্থ পূৰণ হ'লে বৰ বেয়াকৈ প্ৰতাৰিত কৰি আঁতৰি যাব। মিঠা কথা তথা মিঠা কথা কোৱা সকলো ব্যক্তিকে সঁচাই ভাল বুলি ভাবি কেতিয়াও বিশ্বাসত নল'ব। আমাৰ চৌপাশে এনে বহুতো লোক আছে, যাৰ মুখৰ মাতষাৰ যদিও মিঠা, কিন্তু তেওঁলোক ভিতৰৰ পৰা বৰ কুৎসিত। সদায় আনৰ বেয়াটোৱে বিচাৰে। সেইবাবে আনৰ মিঠা মাতত কেতিয়াও ভুল নাযাব। কাৰোবাৰ সাজ পোছাক চাই কেতিয়াও সেইজনৰ ব্যক্তিত্বক বিচাৰ নকৰিব। পৰিষ্কাৰ পৰিচ্ছন্ন ভাল সাজ পোছাক পিন্ধা মানেই জ্ঞানী শিক্ষিত লোক হ'ব নোৱাৰে। বহুতে বাৰু এটা ভুল কৰে যে তেওঁলোকে আন মানুহৰ সৌন্দৰ্য চেহেৰা চাই সম্পৰ্ক স্থাপন কৰে বা ভাল বেয়াৰ বিচাৰ কৰে, কিন্তু এইটো একেবাৰে ভুল কথা। সমাজত এনে কিছুমান লোক আছে, যাৰ মাথো চেহেৰাটোহে ধুনীয়া, কিন্তু মনটো একেবাৰে ভয়ানক, অমানৱীয়। সেইবাবে কাৰোবাৰ চেহেৰা চাই কেতিয়াও চৰিত্ৰৰ বিচাৰ নকৰিব। কাৰোবাৰ লগত হঠাতে চিনাকি হৈয়ে আপুনি আপোনাৰ কোনো একান্ত ব্যক্তিগত কথা কেতিয়াও শ্বেয়াৰ নকৰিব। একো ভাল বেয়া নজনাকৈ সঁচাকৈ বিশ্বাসত লৈ নল'ব। একো নজনাকৈ আনক নিজৰ সকলো কথা মুকলিকৈ কোৱা মানে আপুনি আপোনাৰ বিপদ নিজেই চপাই লোৱাৰ দৰে হয়। আমি কেতিয়াবা এইটো কথাত মন বেয়া কৰোঁ যে আমি সন্মান কৰা বা ভাল বুলি ভবা লোকজনে আমাক দেখিও নেদেখাৰ ভাও জুৰিছে, আমাৰ বিপদত আমাৰ ফালে পিঠি দিছে। কিন্তু আমি এনে পৰিস্থিতিত দুখ কৰাৰ সলনি আনন্দহে পাব লাগে। কাৰণ আপুনি আজিলৈকে যাক আপোন বুলি ভাবি শ্ৰদ্ধা সন্মান কৰি আহিছিল, সেইজন লোকৰ প্ৰকৃত ৰূপ তথা চৰিত্ৰক চিনিবলৈ সক্ষম হ'ল।